যোৱা বছৰ শেষত আচলতে আমি দুয়োটা গৈছিলোঁ ইস্কন টেম্পললৈ মানে যোৱা বছৰৰ এটা মানে বিশেষ কাম হিচাপে আমাৰ থৈ দিছিলোঁ যাম বুলি গতিকে এতিয়াতো বৰ নকৰোঁ চিধা ব'লক তালৈকে যাওঁ ভিডিঅ'টো দিয়া আচলতে মানে দেৰি হৈ গ'ল বহুত বেছি দেৰি হ'ল ইটো সিটো কৰি থাকোঁতে মানে টাইম ভালকৈ পোৱা নাছিলোঁ কাৰণ বহুত ভিডিঅ' একেলগে মানে গোট খাই গৈছিলে আমি দুটা এতিয়া মানে আহি আছোঁ চেনেল টেনেল থৈ ভিডিঅ'লৈ বুলি এনেকুৱা ধৰণৰ জেগাবোৰলৈ আহিলে এটাই ভাল লাগে মনে প্ৰাণে ভগৱান সোমাই পৰা যেন লাগে কাৰণ এই ধৰি লওক আমাক 108 বাৰ এতিয়া আমাক মন্ত্ৰ গাই যাবলৈ দিছিলে মানে হৰে ৰাম 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 হৰে 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 কৃষ্ণ 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 হৰে হৰে এনেকৈ গাই যাবলৈ দিছিলে গতিকে আমিও গাই গ'লোঁ আৰু তেনেকৈ মূল মন্দিৰ ভাগলৈ গাই সোমাই যাব লাগে এইখনতে আমি নাৰিকল কল আৰু লগতে অকণমানি গোলাপ ফুল ল'লোঁ ৰঙা ইয়াৰ মন্দিৰবোৰত আচলতে এনেকুৱাবোৰেই দিয়ে অৰ্চনাৰ কাৰণে আমাৰ সেইদিনা কপাল ভাল বুলিয়ে ক'ব পাৰি সেইদিনাখন তাত হৈ আছিলে কীৰ্তন আৰু এই অকণমানি ল'ৰা ছোৱালীবোৰে তাকেই গাই আছিলে আমি দুয়োটা বহি ল'লোঁ এই কীৰ্তন শুনিবলৈ আৰু বহুত বেছি ভাল লাগিলে চব মানুহবোৰো লগতে বহি আছিলে আৰু ভিতৰতো দেখুওৱা আচলতে মানা আছিলে তথাপিও মই অলপকৈ আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' কৰিলোঁ আৰু এই অকণমানি পোৱালিটো দেখিছে ইমান ধুনীয়াকৈ আছে আচলতে তাহাঁতি কৃষ্ণ ভক্ত সেইসকলক মানে সৰুৰ পৰাই কৃষ্ণৰ গুণসমূহ ভালকৈ বুজোৱা হয় ভগৱানৰ মূৰ্তি ভাগত আচলতে ভিডিঅ' কৰা মানা আছিলে সেইকাৰণে মই একেবাৰে নকৰিলোঁ ভিডিঅ' আৰু ভিতৰত যে ইমান বেছিকৈ ভাল লাগে কেতিয়াবা আহিলে ইয়ালৈ যাবই অলপ সময় কীৰ্তন শুনাৰ পাছত আমি ওলাই আহিলোঁ মূল মন্দিৰ ভাগৰ পৰা আৰু ওলাই আহিয়ে দেখিলোঁ যে খোৱাৰ বিপণী আছে তাত সম্পূৰ্ণ ভেজ হয় আৰু এই যে মিঠাইবোৰ দেখিছে সেইবোৰো ভেজ হয় আমাৰ যিহেতু অলপ ভোকো লাগি আছিলে কাৰণ আমাৰ খোৱা সেইদিনাখনতো হোৱা নাছিলে মন্দিৰলৈ যাম বুলি তো সেইটো কাৰণে অকণমান দেৰি হৈ আছিলে মোতকৈও নয়নৰ বহুত বেছি ভোক লাগিছিলে গতিকে আমি তাতে কিবা কিবি এটা খালোঁ আৰু চিংৰা টিংৰা তেনেকুৱা অলপমান আগুৱাই গৈ দেখিলোঁ যে এটা ধুনীয়া লাইন হৈ আছে আৰু এই ধুনীয়া লাইনটো কিহৰ কাৰণে হৈছে গম পায় মন্দিৰৰ প্ৰসাদৰ কাৰণে আৰু প্ৰসাদত দিয়ে তেওঁলোকে খিচিৰি আৰু সঁচাকৈ খিচিৰি ইমানেই ধুনীয়া আছিলে কি ক'ম এখনো বহুত যাম মই এইফালে বনাম গৰম হয় ধুনীয়া খাবলৈ বহুত ধুনীয়া হয় নে ইফালে গুচি যাওঁ নি বল বাহিৰলৈ গুচি যাওঁ দুয়োটাই ধুনীয়াকৈ বহি খিচিৰিকণ খাম বুলি ভাবিছোঁ কিন্তু জেগা বিচাৰি ততেই পোৱা নাই আমি চবেই খুৱাই খাইছে খাবলৈ ভাল আকৌ বৰ টেষ্টি ঘৰত খিচিৰি খালে ভাল নালাগে আকৌ খিচিৰি খাই ওলাই আহিলোঁ বাহিৰ ভাগলৈ
আৰু ইমানেই ভাল লাগে কাৰণ যেতিয়া সূৰ্যাস্তৰ টাইমটোত বেছি ভাল লাগে কাৰণ ধুনীয়াকৈ সূৰ্যটো ওলায়ো থাকে চববোৰ এনেকৈ বহি উপভোগ কৰে কিন্তু মূৰ্তিভাগৰ কৰা নহ'লে যদিও ৰ'দ দেখিছে এতিয়া হৈছিলে 5:30 গতিকে আমাৰ ঘৰলৈ যোৱাৰ দেৰিও হৈ যাব তাৰ পৰা বহুতখিনি দূৰতে আছিলে আমাৰ ঘৰটো সেইবাবে আমি ওলাই দিলোঁ মই মানে বহুত বছৰৰ পৰা লাষ্ট এটা ভিডিঅ' লাষ্ট নহয় আগতে ভিডিঅ'ত চাগে আপোনালোকে গম পাইছে মোক বাজনা এটা ল'বলৈ নিদিলে বুলি মানে মই ভিডিঅ' এটা কথা এটা কৈছিলোঁ হেৰি কৰামলৰ সেই তাতে আছিলে নেকি অঁ বেৰোজা মলৰ আছিলে ন এই বাজনাটো এইটো চব আজি মই ল'লোঁ আৰু মই লৈ আহিম বুলি কৈছিলোঁ ন মই ল'লোঁ চব একিলে এতিয়া নয়নে আমি আহি পাই গ'লোহি ঘৰ এতিয়া এয়া তাৰ পৰা মানে দিয়া প্ৰসাদ আমি কল দুটাও আছিলে বাৰু লগতে ফুল আছিলে ভগৱানৰ ওচৰত থ'লোঁ এয়া নাৰিকল আমি দিছিলোঁ কাৰণে মানে দিলে আৰু কল দুটা খাই আজৰিব এয়া প্ৰসাদ ঠিক আছে ছাইড কৰি থৈ দিছোঁ এয়া তাৰপৰা কিবা ৰুটি নিচিনা টাইপৰ পিঠা এটা কি এইটো ককনাট হলিগে নে কিবা এটা আছিলে হলিগে এইটো পিঠা এটা এয়া হ'ল সেই তাৰপৰাই অনা চেজ কেক কেলে দিলে অঁ এটা ক'লা এটা সেইটো সেইকাৰণে চেজ কেক মানে এয়া মই ননি চব এয়া আনিলোঁ তাৰপাছতে আৰু এয়া আনিলোঁ চব এয়া বাজনা গম পাইছে নহয় আৰু তাতকৈও আটাইতকৈ ভাল লগা মই বস্তু এটা আনিছোঁ ৰ'ব ননী কেমেৰা ধৰা আচলি বস্তুটো ইয়াত আছে মই দেখাই আছোঁ আনিলোঁ এইখন কিতাপ এইখনৰ দাম 50 টকা লৈছে এইখনত মানে এইখন মানে কেলে বধ কৰা নকৰা এইবোৰ মূৰত যদি সোমাই যায় ভাল কথা তাৰপিছত এইখন আনিছোঁ এইখন পঢ়িম কাৰণ মই ভিডিঅ'ত মানে পাইছিলোঁ কিন্তু ভালকৈ এনেকৈ ওচৰত যদি এখন থাকে আৰু লগতে শুনিও থাকে ন কিছুমান বস্তু সাৰমৰ্ম বুজিবলৈ ভাল হয় কাৰণে মই পঢ়িবলৈ আনিছোঁ এখন তো সেই দুখন কিতাপ আনিলোঁ আৰু কিবা আনিছিলোঁ নে না সেয়াই গতিকে ভিডিঅ'টো সামৰণি মাৰোঁ এইখন পঢ়ি মেলি এইখন বাৰু গম পাইছে বাৰু ভগৱদ্গীতা এইখন মই পঢ়ি আপোনালোকক জনাম কেনেকুৱা কি আছে কি নাই ভাল হ'ব যেনে লাগিছে বাৰু মানে কৰ্মাৰ ওপৰত আছে আৰু আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম পুনৰবাৰ ধন্যবাদ